নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰুচি আৰএনজি নতুন এটা ভিডিঅ'লৈ। আৰু আজি আহিছিলোঁ আমি ফুৰিবলৈ, খুব ধুনীয়া জেগা এডোখৰত ফুৰিবলৈ আহি আছিলোঁ। আৰু ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, আপোনালোককো দেখাওঁ ক'ত আহিছোঁ, কি কথা গোটেইখিনি দেখাম এতিয়া। আৰু মোৰ পিছফালে দেখিছে পূৰা মাছ ধৰা বুট হয়, এইবিলাক এখন মাছৰ হাৰবাৰ, আচলতে মাছৰ বজাৰ, বহুত ডাঙৰ হাৰবাৰ হয়। আৰু ইয়াতে আমি ফুৰিবলৈ আহিছিলোঁ, ওচৰতে সাগৰো আছে। আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ গোটেইখিনি। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবোৰ পাছফালে আছে হাৰবাৰ, আৰু এইফালে আছে সাগৰখন, আৰু পাৰ এইটো, আৰু বুটখিনি, আৰু এইফালে হ'ল সাগৰখন। মই বেক কেমেৰা কৰি দেখাই দিছোঁ। এইখন হ'ল সাগৰ, আৰু এইটো হ'ল পাৰটো, সাগৰৰ পাৰ। আৰু এই চাওক ধুনীয়াকৈ খেলিব পৰাকৈ ধুনীয়া জেগা আছে। আৰু আবেলি সময়ত ফুৰিবলৈ আহিলে আচলতে খুব ভাল লাগে এনেধৰণে। চাওক এইখন হ'ল সাগৰখন, আৰু এইফালে পূৰা সাগৰ, আৰু এইটো বেলিটো, আৰু এই হ'ল গোটেই পৰিৱেশটো মই দেখাই দিছোঁ বেক কেমেৰা কৰি। এইফালে চাওক এইখিনি বুটখিনি, আৰু এইফালে হ'ল এইখিনি বুটখিনি, গোটেই বুটখিনি ইয়াতে থৈছে। আৰু গধূলি হোৱাৰ লগে লগে, সন্ধিয়া হোৱাৰ লগে লগে মাছ ধৰিবলৈ যাব তেওঁলোক। এতিয়া বান্ধটোৰ মাজত এইফালে চাওক আছে বান্ধটো, আৰু আমি আহিছিলোঁ এনেকৈ কৰি, ইফালৰ পৰা এনেকৈ আহিছিলোঁ। আৰু এতিয়া আহি পিনি বান্ধটোৰ মাজত আছে, আৰু চাউণ্ডটো কেনেকুৱা হৈছে গম পোৱা নাই, কাৰণ বতাহ মাৰি আছে পূৰা। আৰু ইফালে হ'ল সাগৰখন আছে, আৰু এইফালে বেলি পৰিব। খুব ধুনীয়া হয় চাবলৈ সাগৰৰ পাৰত, আৰু বেলি পৰা দৃশ্যটো খুব ধুনীয়া হয় চাবলৈ। সেইকাৰণে এনেদৰে ৰখি আছোঁ, চাম অকণমান পাছত। আৰু চাওক ইমান ডাঙৰ ডাঙৰ শিল আচলতে ইয়াত পাৰি দিছে, বান্ধি দিছে আচলতে, গৈ যাতে পাৰত ইমান ক্ষতি কৰিব নোৱাৰে, সেইকাৰণে অলপ আগতে আহি পিনি পাৰ বান্ধি দিছে এনেকৈ। আকৌ বেলিটো পৰিব হৈছে এইফালে হৈছে, আৰু আমি ফুৰি ফুৰি যাব হৈ গ'ল, বেলি পৰি গ'ল। আৰু এতিয়া সন্ধিয়া হ'ব। এইফালে চাওক বেলিটো পৰিছে, এইফালে পৰিছে, আৰু এইফালে এতিয়াও আচলতে গধূলি টাইমত সাগৰৰ পাৰত পোৱা মজাই বেলেগ আচলতে। আৰু এইফালে চাওক গোটেই মানুহ, এইফালে সাগৰৰ পাৰত কিছুমানে বল খেলিছে ল'ৰাবিলাকে, আৰু কিছুমান এনেই ফুৰিবলৈ আহিছে সাগৰৰ পাৰত। গধূলি টাইমত ফুৰিবলৈ অহাটো মজাই বেলেগ আৰু ভাষাৰে আচলতে বুজাব নোৱাৰে। সাগৰৰ পাৰত ফুৰিবলৈ অহা মজাটো ভাষাৰে বুজাব নোৱাৰে। যিয়ে আহি পাইছে সন্ধিয়া পৰত সেয়ে বুজি পাব আচলতে। আৰু এতিয়া সন্ধিয়া হ'ব লাহেকৈ, আৰু আমি ইয়াৰ পৰা যাব লাগিব। আৰু মই আছোঁ আঁতৰত, আৰু এইফালে ফটোশ্বুট চলি আছে। আৰু ইয়াত আছে আমাৰ টিকলি, শ্ৰীমতী আৰু জান, আৰু লগৰ এগৰাকী আহিছে। আমি গোটেইগৰাকী ফুৰিবলৈ আহিছিলোঁ। এইটো হ'ল পাৰ, এইফালে নাৰিকল গছবিলাক চাওক কি ধুনীয়াকৈ আছে, নাৰিকলৰ গছ। আৰু এইফালে আৰু শিলে পাৰ বান্ধি দিয়া হৈছে আচলতে সাগৰৰ পাৰটো। এইটো এইফালে মানুহ ওপৰত উঠি আছে, আৰু এইফালে আমি এতিয়া যাবগৈ লাগিব। আৰু প্ৰায় আন্ধাৰ হ'ব হৈ গ'ল। আৰু এইফালে চাওক গোটেইখিনি বুট, আৰু আজি যিহেতু দেওবাৰ সেইকাৰণে যোৱা নাই মাছ ধৰিবৰ কাৰণে। আৰু কাইলৈ যিহেতু সোমবাৰ খোলা আছে, আজি দেওবাৰ সকলো বন্ধ থাকে, সেইকাৰণে বুটবিলাক যোৱা নাই মাছ ধৰিবৰ কাৰণে। আৰু তেওঁলোকে পূৰা ৰেডি কৰি থৈছে। আৰু এইবিলাক চাওক গোটেইখিনি বুট পাৰত আহি ৰখি আছে এইফালে, আৰু পূৰা কাইলৈৰ কাৰণে ৰেডি কৰি থৈছে। পূৰা যি যি বস্তু লাগে তেওঁলোকক বুটত মাছ ধৰিবৰ কাৰণে আচলতে। এইফালে এতিয়া পূৰা যিবিলাক মাছ ধৰিবলৈ গৈছিলে তেওঁলোকো আহি পাইছেহি সাগৰৰ পাৰত, আৰু এতিয়া ৰেষ্ট ল'ব। আৰু তাৰপিছতে তেওঁলোকে কাইলৈ আকৌ যাব। আৰু এইফালে চাওক গোটেই আচলতে বুটেই বুট ইয়াতে আচলতে ফুৰিবলৈ আহিলে খুব ভাল লাগে। আৰু ফুৰিবলৈ যিহেতু আহিছিলোঁ আপোনালোককো দেখালোঁ। ইয়াত আচলতে মাছ ধৰা বুটবিলাক বহুতে দেখা নাই আচলতে কেনেকুৱা হয়। যিবিলাক আমাৰ সাধাৰণতে নাওবিলাকৰ বেছি নাই, অলপ ডাঙৰ, আৰু ইয়াত আচলতে মেচিনৰ দ্বাৰাই চলে, যিহেতু সাগৰত চলাব লাগিব। আৰু অলপ দেখাই দিলোঁ আপোনালোকক। আৰু এইফালে চাওক পূৰা আন্ধাৰ হ'ব আৰু এতিয়া। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু কোনোবাই যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগ পাই আছোঁ নেক্সট ব্লগত। এতিয়া সকলোকে টাটা বাই বাই, গুড নাইট, আৰু সকলোৱে একেলগে জয় আই অসম।